নমস্কাৰ শ্ৰদ্ধেয় ৰাইজ। আজি মই আপোনালোকৰ এটা গুৰুত্বপূৰ্ণ বিষয় এটা আৰম্ভ কৰিবলৈ লৈছোঁ। বিষয়টো হৈছে যে প্ৰথমতে মূল কথালৈ যোৱাৰ আগতে এইটো মই ক'ব বিচাৰোঁ, এইটো এটা অডিঅ' ৰেকৰ্ডিং হয়, আচলতে এইটো ভিডিঅ' নহয়, এইটো এটা অডিঅ' হয়। এটা আপোনালোকে আকৌ দেখা নাপায়, খালি মোৰ কথাখিনি দৰকাৰী হয়। কিন্তু মই আপোনাক অনুৰোধ কৰিছোঁ যাতে আপুনি মোৰ কথাখিনি একেবাৰে শেষলৈকে যাতে শুনে। কথাখিনি এইটো হৈছে, মই চৰকাৰক এটা অনুৰোধ কৰিব বিচাৰিছোঁ, চৰকাৰক এটা কথা ক'ব বিচাৰিছোঁ যে বৰ্তমান মই লক্ষ্য কৰিছোঁ যে আমাৰ যিসকল যুৱচাম আছে, যিসকল ল'ৰা ছোৱালী আছে, তেওঁলোক অসমৰ ভাষা সংস্কৃতিৰ পৰা দূৰ হৈ গৈছে। অসমীয়া সংস্কৃতিৰ পৰা তথা অসমৰ ভাষা সংস্কৃতিৰ পৰা দূৰ হৈ গৈছে তাৰমানে। আৰু সেইকাৰণে মই এটা কথা ক'ব বিচাৰিছোঁ চৰকাৰক মই এইটো ক'ব বিচাৰিছোঁ যে আপোনালোকে এটা ছাবজেক্ট এটা আনক স্কুলত, অসমৰ সংস্কৃতি বুলি বা আছামছ কালচাৰ বুলি এটা ছাবজেক্ট এটা আনক স্কুলত, যোনটো বিষয়ত তথা যোনটো ছাবজেক্টত এটাই কথাই শিকোৱা হ'ব, য'ত অসমৰ ভাষা সংস্কৃতিৰ বিষয়ে অকল পঢ়োৱা হ'ব। ভাওনা, বৰগীত, বাগৰুম্বা, আমাৰ যি অসমৰ জনজাতীয় ভাষা সংস্কৃতি আছে সেইবিলাকৰ বিষয়ৰ লগতে বৰগীত, কামৰূপীয়া লোকগীত এইবিলাকৰ বিষয়ে শিকোৱা হ'ব। মূল কথাটো হৈছে কি, অসমৰ ভাষা সংস্কৃতিৰ বিষয়ে গোটেই পঢ়োৱা হ'ব সেই বিষয়টোত। আৰু সেই ছাবজেক্টটো পূৰা কম্পালচৰি ছাবজেক্ট কৰি দিয়ক আপোনালোকে। এই ছাবজেক্টটো বহুত দৰকাৰ হৈছে, কাৰণ মই যোনটো দেখিছোঁ বৰ্তমান অসমৰ ভাষা সংস্কৃতিৰ লগত বৰ্তমান এক ধৰণে বহুত ছাত্ৰ ছাত্ৰী সম্পৰ্ক নোহোৱা আছে অসমৰ ভাষা সংস্কৃতিৰ লগত। বহুত ছাত্ৰ ছাত্ৰী অসমৰ ভাষা সংস্কৃতিৰ বিষয়ে বিশেষ একো নাজানে। আনকি বহুত এনেকুৱা মই অসমীয়া ল'ৰা ছোৱালী দেখিছোঁ য'ত নিজৰ অসমীয়া সংস্কৃতিৰ বিষয়ে ইমান ভালকৈ নাজানে। সত্ৰীয়া নৃত্যৰ বিষয়ে ভালকৈ নাজানে, কামৰূপী লোকগীতৰ বিষয়ে নাজানে বিশেষ একো। তো সেইকাৰণে মই ক'ব বিচাৰিছোঁ চৰকাৰক যে আপোনালোকে এটা ছাবজেক্ট এটা আনক, যে অসমৰ সংস্কৃতি বুলি এটা ছাবজেক্ট এটা আনক, য'ত অকল অসমৰ ভাষা সংস্কৃতিৰ বিষয়ে পঢ়োৱা হ'ব, বেলেগ একো পঢ়োৱা নহয়। অকল অসমৰ ভাষা সংস্কৃতিৰ বিষয়েহে পঢ়োৱা হ'ব তাতে সেই ছাবজেক্টটোত। আশা কৰিলোঁ মোৰ কথাটো আপোনালোকে ভাল পালে। ধন্যবাদ। জয় আই অসম।